সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে কিছুমান প্ৰাৰ্থী বা চিটেট উত্তীৰ্ণ কিছুমান প্ৰাৰ্থীয়ে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে কোনোবা প্ৰাৰ্থীয়ে আছামিজ মিডিয়ামত এপ্লাই কৰিছে বা তেখেতে চিটেট উত্তীৰ্ণ হৈছিলে, তেখেতে এপ্লাই কৰিব পাৰিব নাই। বহুতে এই ক্ষেত্ৰত এটা প্ৰশ্ন উদয় হৈছে যে মোৰ লেংগুৱেজ 1ত আছামিজ নাছিলে কিন্তু লেংগুৱেজটোত আছামিজ আছিলে, কিবা অসুবিধা হ'ব নেকি? কিন্তু এই ক্ষেত্ৰত কোনো অসুবিধা নহয়। কিন্তু আপুনি এটা ছাবজেক্ট আছামিজ হিচাপে লৈছেতো, এইটোৱে এটা ডাঙৰ কথা। ইয়াত লেংগুৱেজ 1 বা লেংগুৱেজ 2ৱে কোনো মেটাৰ নকৰে। ঠিক তেনেকৈ কোনোবা বঙালী মিডিয়ামৰ স্কুলত কোনোবা এজন প্ৰাৰ্থীয়ে এপ্লাই কৰিছে, তেখেতৰ বঙালী ছাবজেক্টটো আছে নাই বা তেখেতৰ বেংগলী ছাবজেক্টটো আছে নাই, সেইটোৰ ওপৰত ভিত্তি কৰিব। যিকোনো এটা লেংগুৱেজ 1 বা লেংগুৱেজ 2ত তেখেতৰ বঙালী ছাবজেক্টটো থাকিব লাগিব বা বেংগলী ছাবজেক্টটো থাকিব লাগিব, তেতিয়া তেখেতৰ কোনো প্ৰব্লেম নাই। আৰু এই ক্ষেত্ৰত আৰু এটা বস্তু উত্থাপন কৰিছে যে মোৰ LP UP চিটেটত মোৰ ইংলিছ ছাবজেক্টটো নাছিলে, কিবা অসুবিধা হ'ব নেকি? কিন্তু ইয়াত অসুবিধা কোনো নাই, কিয়নো বিশেষকৈ অসমৰ প্ৰাৰ্থীসকলে বা নৰ্থ ইষ্টৰ প্ৰাৰ্থীসকলে সদায় চিটেটটো ইংলিছ মিডিয়ামতে দিয়ে। কিন্তু লেংগুৱেজ পেপাৰখন বেলেগ। যেনেকৈ LP ক্ষেত্ৰত আপোনালোকে EVS মেথমেটিক্সেই হওক বা তাৰপিছত পেডাগজি হওক, আপোনালোকে সদায় ইংলিছ মিডিয়ামতে দিয়ে। কিন্তু আপুনি এইকেইটা ছাবজেক্ট সদায় ইংলিছ মিডিয়ামত দিছে আৰু বেলেগকেইটা লেংগুৱেজ আপোনালোকৰ নিজৰ মাতৃভাষাৰ ওপৰত নিৰ্ভৰ কৰিব, তেনে ক্ষেত্ৰত কোনো অসুবিধা নাই। অলৰেডি আপোনালোকৰ ইংলিছ পেপাৰখন নাথাকিব পাৰে, কিন্তু আপোনালোকে ইংলিছ মিডিয়ামতে দিছেতো পৰীক্ষা 3খন পেপাৰ, এই ক্ষেত্ৰত কোনো অসুবিধা নাই। ইয়াত ভয় কৰিবলগীয়া কোনো কথা নাই। আপোনালোকে এই ক্ষেত্ৰত যদি অধিক জানিবলৈ মন যায়, নেটত বা চিটেটৰ যিটো ৱেবছাইট তাত আপোনালোকে চাই ল'লে গম পাব। এইকে কৈ মই ধন্যবাদ জনাইছোঁ।